এই মুহূৰ্তে থৰভুক লাইভ 24ৰ প্ৰতিজন দৰ্শকক দিব লৈছো এটা বিশেষ খবৰ। ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰী লৈ আবদ্ধ হৈ পৰিছে এখন ফেৰী। প্ৰচণ্ড ধুমুহাৰ ফলতে নদীৰ মাজত আবদ্ধ হৈ পৰিছে ফেৰীখন। বৰপেটাৰ বহৰীঘাটৰ পৰা সোণতলী অভিমুখে যাত্ৰী লৈ ৰাওনা হৈছিল ফেৰীখন আৰু ফেৰীখনত পুৰুষ মহিলা শিশু যাত্ৰীৰ হঠাৎ অহা ধুমুহাৰ ফলতে ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ আছে ফেৰীখন আৰু যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ। ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰী লৈ আবদ্ধ হৈ পৰিছে এখন ফেৰী। প্ৰচণ্ড ধুমুহাৰ ফলতে নদীৰ মাজত আবদ্ধ হৈ পৰিছে ফেৰীখন। বৰপেটাৰ বহৰীঘাটৰ পৰা সোণতলী অভিমুখে যাত্ৰী লৈ ৰাওনা হৈছিল ফেৰীখন আৰু ফেৰীখনত পুৰুষ মহিলা শিশু যাত্ৰীৰ লগতে ফেৰীখন নৈৰ মাজত এখন চৰত চালকে ৰখাইছে যদিও শংকিত হৈ পৰিছে যাত্ৰীসকল। হঠাৎ অহা ধুমুহাৰ ফলতে ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ আছে ফেৰীখন আৰু যাত্ৰীসকলৰ মাজত এতিয়া দেখা পোৱা গৈছে হাহাকাৰ পৰিস্থিতি।